এটা প্ৰশ্ন কৰিছোঁ চবকে, প্ৰশ্নটো কি? ভালকৈ শুনক। এনেকুৱা এটা প্ৰাণীৰ নাম কওক যিটো আকাশত উৰি ফুৰে কিন্তু মাটিত পোৱালি দিয়ে। মই নাজানো এইবিলাক। কি বস্তু? শুনাও নাই, দেখাও নাই, মোৰ সময়ো নাই এইবিলাক। কি বস্তু? মই ইমান নাজানো, মই ইমান নাচাওঁ। নালাগে দিয়ক, জানিনো কি কৰিব আপুনি? কি বস্তু? মই এইবিলাক নাজানো আৰু কি, গম নাপাওঁ, মোৰ সময়ো নাই। কি বস্তু? নাজানো বাবা, মই নাজানোতো প্ৰশ্ন। মই জানা কথা এটা সোধা নাই, তুমি গানৰ কথা সোধা, খানাৰ কথা সোধা। কিয় এইবিলাক কথা সুধি থাকিব? কি বস্তু? এনেই এটা কথা নাজানা কথা এটাক কিয় সুধি আছো? আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত। কি বস্তুটো কি এইটো? এয়াৰ হোষ্টেজ। আকাশত উৰি ফুৰে কিন্তু পোৱালি দিয়ে মাটিত। बात है सर, क्या बात, ये बात है। এনেকে কি কথা প্ৰশ্ন সুধি আছে? কোনো কথা নাই পতা। বাদ দিয়ক, হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছে এইটো শুনক। একটা ৰেলগাড়ীৰ কেইটা ইঞ্জিন থাকে? মই ইমান নাজানো, মই ইমান নাচাওঁ, মই ইমান নাচাওঁ। প্ৰশ্নটো আৰু এবাৰ ক'ব নেকি মামা? আৰু এবাৰ ক'ব লাগিব। একটা ৰেলগাড়ীৰ কেইটা ইঞ্জিন থাকে? সেইটো নাজানো দেই, সেইটো ভিতৰুৱা কথা। কেইটা ইঞ্জিন থাকে? মই জানা কথা এটা সোধা নাই, তুমি গানৰ কথা সোধা, খানাৰ কথা সোধা। একটা। মই এইবিলাক নাজানো আৰু কি, গম নাপাওঁ, মোৰ সময়ো নাই। নালাগে দিয়ক, জানিনো কি কৰিব আপুনি?